ছাৰ সোমাব পাৰোঁ? বহা ইয়াতে বহি লোৱা। এতিয়া তুমি কোৱা, তুমি কিহৰ বাবে আহিলা মোৰ ওচৰলৈ? ছাৰ মই আহিছোঁ আপোনাৰ ওচৰলৈ মই ইণ্টাৰভিউ দিবলৈ। আহিছা ইণ্টাৰভিউ দিবলৈ? তেতিয়াহ'লে তুমি কোৱা এতিয়া কিহৰ ওপৰত ইণ্টাৰভিউ চলি আছে? এতিয়া বাৰু কিহৰ ওপৰত ইণ্টাৰভিউ চলি আছে? ছাৰ আপুনিয়ে কওকচোন কিহৰ ওপৰত ইণ্টাৰভিউ চলি আছে? মইতো গম নাপাওঁ, মই ইণ্টাৰভিউ দিবলৈহে আহিছোঁ। তুমি আহিছা ইণ্টাৰভিউ দিবলৈ, তুমি কিহৰ ওপৰত ইণ্টাৰভিউ আছে তাক নাজানা? তুমি কিয় আহিছা? ঘৰত পঢ়ি আহিছা নাই? হয় ছাৰ, ঘৰত মই পঢ়ি আহিছোঁ, কিন্তু কিহৰ ওপৰত ইণ্টাৰভিউ আছে তাক মই নাজানো। তেতিয়াহ'লে তুমি শুনা, এতিয়া ইণ্টাৰভিউ আছে APDCL ৰ ওপৰত। তুমি এতিয়া প্ৰথম প্ৰশ্নটো উত্তৰ দিয়া। APDCL ৰ সম্পূৰ্ণ নামটো তুমি মোক ক'ব লাগিব এতিয়া। হয় ছাৰ মই ক'ম। কোৱা, দেৰি নকৰিবা। ছাৰ এ মানে হৈছে আপেল, পি পালে মানে আপেলটো পালে, তাৰপিছত ডি মানে হ'ল দিলে, চি মানে কাটিলে, আৰু এল মানে হৈছে ল'লে। হ'ব, তুমি ইণ্টাৰভিউত ঠিকেই প্ৰশ্ন উত্তৰ দিছা। তুমি ঘৰত ভালকে পঢ়ি আহিছা, মই গম পাইছোঁ। হয় ছাৰ মই পঢ়ি আহিছোঁ ঘৰত, মই নপঢ়াকৈ নাথাকোৱেই। মোক ছাৰ ঘৰৰ মানুহে কয় তই ইমান পঢ়, তই উঠি যা, এতিয়া ইমান পঢ়িব নালাগে। তথাপিও মই নামানো, মই পঢ়িয়ে থাকোঁ। হয়, সেইকাৰণে তুমি ইমান চোকা। থেংক ইউ ছাৰ। লাজ নালাগে নি? বাৰু তুমি দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ দিয়া। তোমালোকৰ ঘৰত যে লাইট যে জ্বলোৱা, তোমালোকে সেই কাৰেণ্টটো ক'ৰ পৰা পোৱা? হয় ছাৰ, সেই কাৰেণ্টটো আমি পাৱাৰ হাউচৰ পৰা পাওঁ। নহয়, কাৰেণ্টটো ক'ৰ পৰা আহে? সেইটো কথা ছাৰ, কাৰেণ্টটো আমাৰ ট্ৰেন্সফৰ্মাৰৰ পৰা আহে। কাৰেণ্টটো তোমালোকে কেনেকে পোৱা? ছাৰ সেইটো কথা, কাৰেণ্টটো আমি ৱাৰডালেদি পাওঁ, কাৰেণ্টটো মিটাৰৰ পৰাও পাওঁ। নাই মই নোৱাৰিছোঁ, তোক প্ৰশ্ন সুধি মোৰ মাথা বেয়া হৈ যাব দেখোন। এনেকে হ'লে তই বেলেগ এটা প্ৰশ্নৰ উত্তৰ দে, সেইটো বাদ দে আৰু। এতিয়া আমি আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। এতিয়া তুমি কোৱা, আমি কাৰেণ্টটো ভাল কৰোঁতে কি বস্তুৱে টেষ্ট কৰা হয়? হয় ছাৰ, আমি লাইটেদি টেষ্ট কৰোঁ। নহয়, লাইটটো যদি নজ্বলে, লাইটটো ভাল কৰিবলৈ আমি কি বস্তুৱে টেষ্ট কৰিম? হয় ছাৰ, লাইট, মই সেইটোৱে কৈছোঁ, কাৰণ টেষ্টাৰৰ ভিতৰততো লাইটহে থাকে, সেইটোকে টেষ্টাৰ বোলে। তই পাৰিছ দেই। এতিয়া তুমি লাষ্ট প্ৰশ্নটো উত্তৰ দিবা। তুমি কিহলৈকে পঢ়িলা? মই শেষলৈকে পঢ়িলোঁ। নহয়, তুমি কোন শ্ৰেণীলৈকে পঢ়িছিলা? ছাৰ মই শ্ৰেণীত পঢ়া নাছিলোঁ নহয়, মই স্কুলতহে পঢ়িছিলোঁ। নহয়, তুমি লাষ্ট কি পাছ কৰিছিলা? হয়, মই ছাৰ লাষ্ট পৰীক্ষা পাছ কৰিছিলোঁ। জধা মূৰ্খ, তই ইণ্টাৰভিউ দিবলৈ আহিছিলি, ঘৰত পঢ়িছিলি নাই? ঘৰত পঢ়া শুনা নকৰাকৈ ইণ্টাৰভিউ দিবলৈ আহ। ওলাই যাবলৈ মই তোক উলিয়াই পঠিয়াম। আপুনিও ছাৰ মোক কিয় উলিয়াই পঠিয়াব লাগে? মোৰ নিজৰ ভৰি আছে নহয়, মই নিজে ওলাই যাম। তই এতিয়াই মোৰ চকুৰ আগৰ পৰা ওলা। মই তেতিয়াহ'লে যাওঁগৈ ছাৰ, বাই। কেনেকুৱানো ল'ৰা ছোৱালী আহে দেই ইণ্টাৰভিউ দিবলৈ, মাথাবোৰ খাই দিয়ে গৰম কৰি।